হাই গাইজ, মই শ্ৰী কৌস্তৱ বৰা, মাই চেনেল এভৰিথিঙলৈ আপোনালোকক স্বাগতম। আজি এটা চিম্পল ৰেচিপি আপোনালোকৰ ওচৰত বনাবলৈ চেষ্টা কৰিছোঁ। চিম্পল ৰেচিপিটো বেলেগ একো নহয়, আলু চিপছ কেনেকৈ বনায় মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। নিশ্চয় কৰোণা মহামাৰীৰ সময়ত ঘৰত সকলোৱে আছে, ব'ৰ হৈ আছে, ইটো সিটো খাবলৈও মন গৈছে দোকানৰ পৰা, কিন্তু সেই ৰঙা নীলা চিপছৰ পেকেটকেইটা আনিবও পৰা নাই। গতিকে আজি মই আপোনালোকক অতি সহজে একদম সাধাৰণ পদ্ধতিৰে কেনেকৈ আলু চিপছ বনায় মই আপোনালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে আমাক লাগিব আলু 4টামান। আলু আমি এনেকৈ 4টামান ল'লোঁ। তাৰপাছত এখন কাটাৰ, যাৰ জৰিয়তে আমি আলুখিনি চিপছৰ নিচিনা এটা শ্বেপত শ্লাইডকৈ কাটিব পাৰোঁ। তাৰ উপৰি এটা কেৰাহী লাগিব, তাৰপাছত পানী লাগিব, তাৰপাছত এখন কটাৰী লাগিব, আৰু একো নালাগে। আলু চিপছ বনাবলৈ এইখিনিয়ে যথেষ্ট। ব'লকচোন কেনেকৈ বনাই আমি চাওঁ। বাকলিখিনি গুচাই ল'ব লাগিব। তো আমি আলুখিনি প্ৰথমতে বাকলিখিনি এনেকৈ কাটি লওঁ। এনেকৈ বাকলিখিনি কাটি গুচাই লোৱাৰ পিছত আমি এই কাটাৰখনেৰে আলুখিনিৰ চিপছৰ আকাৰ দিব লাগিব। গতিকে আমি কাটাৰখনেৰে আলুখিনি কাটি লোৱা হ'ল। তো দেখা গৈছে এইখিনি চিপছৰ আকাৰত এইখিনি কাটা গৈছে। তো এনেকৈ আমি গোটেইকেইটা আলুৰ আমি এনেধৰণে কাটিব লাগিব। গতিকে এনেদৰে আমি চিপছৰ নিচিনাকৈ গোটেই আলুখিনি এই কাটাৰখনেৰে কাটিলোঁ। এতিয়া আমি কেৰাহী এটাত পানী অলপ গৰম কৰিব লাগিব। তো পানীখিনি গৰম কৰিবলৈ দি আমি তাত অলপ নিমখ দিব লাগিব। তো নিমখখিনি দিয়াৰ পিছত আমি এই যিখিনি আলু কাটি থোৱা আলুখিনি আছে চিপছৰ নিচিনা, সেইখিনি আমি পানীখিনিত ঢালি দিব লাগিব। গোটেইখিনি ঢালাৰ পাছত তো আমি হেতাৰে অলপ লৰাব লাগিব। আলু শ্লাইডখিনি সিজালৈকে আমি পানীখিনি উতলাব লাগিব। বৰ্তমান পানীখিনি উতলি আছে। তো আমি চেক কৰিব লাগিব আচলতে আলু চিপছ যিখিনি শ্লাইড আছে সেইখিনি সিজিছেনে নাই। বৰ্তমান অলপ সময় বাৰু উতলক। এনেকৈ যদি মাৰ বা ফেন ওলায়, তো আপোনালোকে পেলাই দিব বিচাৰে যদি এনেকৈ পেলাই দিব পাৰে। অলপ সময় উতলোৱাৰ পিছত, প্ৰায় 10-15 মিনিটমান উতলোৱাৰ পিছত আমি এখন উঠাই আনি চাব লাগিব আচলতে সিজিছেনে নাই। দেখা গৈছে সিজিছে। তো আমি এতিয়া পানীখিনি পৃথক কৰি এইখিনি চেকিব লাগিব। এনেদৰে আমি এটা খৰাহীত পানীখিনিৰ পৰা চিপছখিনি পৃথক কৰিব লাগিব। পাৰিলে অলপ ঠাণ্ডা পানীৰে এইখিনি ধুই দিয়াটো ভাল, যাতে অভাৰ কুলিং নহয়। তাৰ পাছত আমি দুখন ডলাত পেপাৰ পাৰি লৈ এই সিজোৱা আলু চিপছখিনি মোকলাই দিম। এনেকৈ ডলাত মেলি দিয়াৰ পিছত আমি এতিয়া ৰ'দত দিম। তো ৰ'দত দিবলৈ বা
বাপৰে বা বহুত ৰ'দ দেই আজি, মানে চিপছ বনাবলৈ আমাক সূৰ্যয়ো আমাক সহায় কৰিছে বহুত। এতিয়া আমি ৰ'দত দিম এইখিনি, পিছফালে দিবলৈ আহিছোঁ। তো এনেকৈ ৰ'দত দিব লাগিব, ৰ'দত শুকুৱাব লাগিব। তো আৰু এখন আছে, সেইখনতো দিওঁগৈ। ভালকৈ চাব লাগিব যাতে এখনৰ ওপৰত এখন নাথাকে, যিহেতু পানীখিনি ৰ'দত শুকাব লাগিব। যদি এখনৰ ওপৰত এখন থাকে সেইখিনি নুশুকাব, গতিকে সেইখিনি ভালকৈ চাব লাগিব যাতে এখনৰ ওপৰত এখন নাথাকে আৰু সূৰ্যৰ তাপত যাতে ধুনীয়াকৈ শুকায়। ধুনীয়াকৈ পাতল পাতলকৈ সেইকাৰণে মেলি দিছোঁ দুখন ডলাত। এখন ডলাত হ'লে বেছি ঘন হয়, সেইকাৰণে দুখন ডলাত দিছোঁ। আৰু এনেকৈ শুকাব লাগিব। প্ৰায় ৩-৪ ঘণ্টাৰ কাৰণে আমি এই সিজোৱা আলু চিপছখিনি ৰ'দত মেলি থ'ব লাগিব। প্ৰায় ৩-৪ ঘণ্টাৰ পিছত মই চাবলৈ আহিছোঁ, চিপছখিনি প্ৰায় চাগে হৈছেই, কাৰণ অতিশয় ৰ'দ হৈছিল যেতিয়া এইখিনি প্ৰায় শুকাইছে বুলিয়ে ক'ব পাৰি। তোমালোকৰ লগত বাতিটোৱে লৈ আহিছোঁ, এয়া চাওকচোন চিপছখিনি। এয়া আপোনালোকে দেখা পাইছে, প্ৰায় শুকাই গৈছে। এয়া শুকাই কৰকৰীয়া মাৰিছে। এয়া দেখিছে? তো তাৰমানে আমাৰ চিপছ প্ৰায় শুকাই গৈছে আৰু এইখিনি আমি এতিয়া লৈ যাব পাৰোঁ। তো আপোনালোকে চাই ল'ব, যদি কৰকৰীয়া মাৰিছে তেন্তে হ'লে আপোনালোকে এই চিপছখিনি ৰ'দৰ পৰা লৈ যাব পাৰিব। এতিয়া আমি এই ৰ'দত শুকোৱা চিপছখিনি তেলত ফ্ৰাই কৰিব লাগিব। তাৰ কাৰণে আমি গেছত এটা কেৰাহী আৰু তেল লৈ তলত জুই দিব লাগিব। তেলখিনি গৰম হোৱালৈ আমি ৰ'ব লাগিব অলপ সময়। তেলখিনি গৰম হোৱাৰ পিছত আমি এতিয়া তেলত চিপছৰ শ্লাইডখিনি দিম। এয়া দেখিছে, ধুনীয়াকৈ চিপছৰ নিচিনাকৈ ফুলি উঠিছে তেলত দিয়াৰ লগে লগে। মই বাৰু গোটেইখিনি নাভাজোঁ আজি, যিখিনি মই খাম সেইখিনিহে ভাজোঁ। আপোনালোকে এনেকৈ শুকান চিপছখিনিয়ে ৰাখি থ'ব পাৰে, যেতিয়া প্ৰয়োজন হয় বা যেতিয়া খাবলৈ মন কৰে তেনেকৈ ভাজি ভাজি খাব পাৰিব। তো আজি মই যিকণ খাওঁ সেইকণ ভাজি লওঁ। এয়া দেখিছে, কিনা চিপছৰ নিচিনাকৈ এইখিনি পূৰা ধুনীয়া ডাঠ আৰু মৰমৰীয়া হৈছে। এয়া দেখিছে, ভাঙোতেও ধুনীয়া মৰমৰীয়া আৱাজ কৰিছে। এতিয়া আমি চিপছখিনিত পৰিমাণ অনুযায়ী নিমখ ছটিয়াই দিম। নিমখখিনি ছটিওৱাৰ পিছত অলপ জলকীয়াৰ গুড়া আমি ইয়াত ছটিয়াই দিম, যাতে খাবলৈ অলপ নিমখীয়া জ্বলা নিচিনা হয়। এইখিনি ধুনীয়াকৈ মিহলাই দিয়াৰ পাছত আমাৰ আজিৰ ৰেচিপি সম্পূৰ্ণকৈ তৈয়াৰ হৈ গ'ল। এতিয়া আৰু আমি খাব পাৰোঁ। দেখিছে কিমান ধুনীয়া সুন্দৰ হৈছে।
মৰমৰীয়া নিমখীয়া কিনি খোৱা চিপছৰ দৰে লাগিছে। তো আপোনালোকেও ঘৰত এনেকৈ অতি সহজতে চিপছখিনি বনাব পাৰিব। কোনোবা যদি ল'ৰা ছোৱালীয়ে চাই আছে তেন্তে হ'লে তোমালোকৰ মাহঁতক ক'ব পাৰিবা যে এনেকৈ বনাবলৈ, তোমালোকে ভিডিঅ'টো দেখাই দিবা। অতি সহজতে এনেকৈ চিপছ ঘৰত বনাব পাৰিব। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক তলত কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তেহ'লে লাইক বাটনটো টিপি দিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ আহিছে এই ভিডিঅ'টোত, তেন্তেহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। বাই।